বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে এতিয়ালৈকে আপোনালোকৰ আসাম পুলিচৰ যিসমূহ পদ মুকলি হৈছে এপ্লাই চলি আছে। আজি হৈছে 21 অক্টোবৰ। আপোনালোকৰ নৱেম্বৰ 1 তাৰিখলৈকে আপোনালোকৰ এপ্লাই চলিব। আপোনালোকে যদিহে এতিয়ালৈকে কৰিম বুলি আছে তেতিয়াহ'লে সোনকালে পৰা কৰক, কাৰণ নেটটো বহুত শ্ল' হৈছে আৰু লগতে ছাৰ্ভাৰটো প্ৰব্লেম হৈ গৈছে। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। আপোনালোকৰ যদিহে কাষ্টৰ চাৰ্টিফিকেটখন আগৰ যদি আপোনালোকৰ অনলাইনৰ চাৰ্টিফিকেটখন নাই তেতিয়াহ'লে আপোনালোকে অফলাইনৰ চাৰ্টিফিকেটখন আপলোড কৰিলে হৈ যাব। কিন্তু আপোনালোকৰ যদি বৰ্তমান হৈ আছে কামটো তেতিয়াহ'লে আপোনালোকে অনলাইনৰ চাৰ্টিফিকেটখন দিয়াটো বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে মোৰ কাৰণে। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। আৰু লগতে আপোনালোকৰ যদিহে জাম্পত অহা নাই তেতিয়াহ'লে আপোনালোকৰ জাম্পটো অতি সোনকালে প্ৰেক্টিচ কৰক ভালদৰে, কাৰণ জাম্পত আপোনালোকৰ মাৰ্ক উঠিলেহে উঠা। আৰু লগতে আপোনালোকে নিশ্চয় গম পাইছে AB চিনাপ আছে। 20 নম্বৰ পাবলৈ হ'লে 14 চাট মাৰিব লাগিব আপোনালোকৰ AB চিনাপটো। সেইবাবে আপোনালোকে যিমান পাৰে চিনাপ আৰু লং জাম্প মাৰিবলৈ চেষ্টা কৰক যাতে সেই নাম্বাৰকেইটা আপোনালোকৰ নেহেৰায়। সেইবাবে আপোনালোকে অতিকৈ যত্ন কৰক। আপোনালোকৰ 1 নৱেম্বৰৰ লাষ্ট ডেট দিছে, নিশ্চয় গম পাইছে। কিন্তু আপোনালোকৰ 1 নৱেম্বৰ লাষ্ট ডেট দিছে, কিন্তু 15 নৱেম্বৰ আগতো আপোনালোকৰ এডমিট কাৰ্ড আহি যাব পাৰে, নতুবা 15 নৱেম্বৰ ওচৰা-ওচৰি আপোনালোকৰ সেই এডমিট কাৰ্ডো মুকলি হ'ব পাৰে। সেইবাবে আপোনালোকক কৈছোঁ যিমান পাৰে আপোনালোকে প্ৰেক্টিচ কৰক আৰু এপ্লাইটো কৰা নাই যদি আপোনালোকে অতি সোনকালে এপ্লাই কৰক। বন্ধু বান্ধৱ নিশ্চয় গম পাইছে আপোনালোকৰ কিমান সময় লাগিছে, ৰানিং জাম্প কিমান আহিছে, চিনাপ কিমান আহিছে, আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট বক্সত গৈ কমেণ্ট কৰক। বহুত দিনৰ মূৰত আপোনালোকৰ বাবে ভিডিঅ' এটা আগবঢ়াইছোঁ। যদি আপোনালোকে ভিডিঅ' চাই ভাল হৈছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকলক যিমান পাৰে শ্বেয়াৰ কৰক।